নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ আন নতুন ভিডিঅ'ৰ সৈতে। মোৰ চেনেল আজিৰ বিশেষ খবৰ। আৰু আজিৰ বিশেষ খবৰটো লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ 3.0 নতুনকৈ চৰকাৰ গঠন কৰিছে। আৰু চৰকাৰ গঠন কৰি তেওঁলোকে প্ৰথমতেই ভাল খবৰটো লৈ আহিছে কৃষকসকলৰ বাবে। আৰু সেইটো হৈছে যি 17 নম্বৰ ইনষ্টলমেণ্ট আছে PM কিষাণৰ, সেই 17 নম্বৰ ইনষ্টলমেণ্ট অতি সোনকালেই ৰিলিজ কৰি দিব। আৰু কেতিয়া ৰিলিজ কৰি দিব, কি হ'ব, সকলো ভিডিঅ'টোৰ জৰিয়তে জানাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পায়, লোকসভা নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিছে। আৰু নিৰ্বাচনৰ পিছত ৰিজাল্টৰ অনুসৰি কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। আৰু এয়া দেখিছে, চৰকাৰ গঠন কৰি যি দায়িত্ব লৈ তেওঁ কাৰ্যালয়লৈ অহা কিছু মুহূৰ্ত আপোনালোকক ভিডিঅ'টো সৰুকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি শুভেচ্ছা জনাইছোঁ যাতে এইখন চৰকাৰে এইবাৰ ৰাইজৰ যি অভাৱ অভিযোগ আছে সকলোবোৰ পূৰণ কৰি দেশখন আৰু বেছি আগুৱাই লৈ যাব। আৰু মোদী চৰকাৰে আৰম্ভ কৰিয়েই চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ কৃষকসকলৰ বাবে যি 17 নম্বৰ PM কিষাণৰ ইনষ্টলমেণ্ট আছে, সেই ইনষ্টলমেণ্টৰ যি ফাইল আছে, ফাইলত ইতিমধ্যে চহী কৰিছে। আৰু মোদী ডাঙৰীয়াই সেই বিষয়ে বিশেষ বক্তব্য আগবঢ়ালে। আহকচোন ভিডিঅ'ৰ জৰিয়তে সেই বক্তব্য আমি শুনি লওঁ। कि पीएमओ एक शक्ति का केंद्र है, एक बहुत बड़ा पावर सेंटर है। और मैं न सत्ता के लिए पैदा हुआ हूं, न मैं शक्ति अर्जित करने के लिए सोचता हूं। मेरे लिए पीएमओ सत्ता केंद्र बने, पीएमओ शक्ति केंद्र बने, ये न मेरी इच्छा है न मेरा वो रास्ता है। और इसलिए 2014 से हमने जो कदम उठाए, आपने मार्क किया होगा, और पहले जो पीएमओ में रहे होंगे उनसे पूछ लेना, हमने इसको एक कैटलिक एजेंट के रूप में ही डेवलप करने की कोशिश की है। वो कैटलिक एजेंट के यहां से ऊर्जा प्रसारित होती रहे, यहां से नई नई चेतना प्रसारित होती रहे, जो पूरे तंत्र के अंदर एक प्रकार से विद्युत की तरह नई चमक दे, नई रोशनी दे, नई सामर्थ्य दे। और मेरी कोशिश रही है कि पीएमओ ये सेवा का अधिष्ठान होना चाहिए, पीएमओ ये पीपल्स पीएमओ होना चाहिए, ये मोदी पीएमओ नहीं हो सकता है। আৰু এই আপোনালোকে ইতিমধ্যে শুনিলেই, প্ৰধানমন্ত্ৰীজনাই দেশৰ প্ৰথমটো কাৰ্যভাৰ লৈ তেওঁ কৃষকৰ কথা চিন্তা কৰি কৃষকৰ যি 17 নম্বৰ ইনষ্টলমেণ্টৰ ধন মুকলি কৰিবৰ বাবে ফাইলত চহী কৰিলে। আৰু খুব কম দিনৰ ভিতৰতে এই মাহৰ শেষত, হয়তো মাজভাগত আপোনালোকে সেই পইচা লাভ কৰিব। ভিডিঅ'টোৰ জৰিয়তে থুলমূলকৈ আপোনালোকক এইটোৱে আছিলে। আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যি 17 নম্বৰ ইনষ্টলমেণ্টৰ কথা জনাবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো বজাই দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোবোৰ ভাল থাকক, কুশল থাকক, বাই বাই, জয় অসম। আৰু চাই থাকিব আমাৰ আজিৰ বিশেষ খবৰ।